মানে ফুৰিবলৈ গৈ আছোঁ। এয়া চাব পাৰে আমাৰ মানে ফেমাছ পিঠাখন পালোঁ আৰু চাব পাৰে এখন মানে নিয়ৰ পুৰি আছে নহয় ৰাতিপুৱা তাই চাইকেল লৈ ফুৰিবলৈ গৈ আছে। এনে ভাবিছোঁ আৰু অকণমান মানে ফিল্ডত বহিম আৰু এক্সাৰচাইজ কৰিম। Hey everyone, good morning and welcome back to my YouTube channel. আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। আৰু মই গৈ আছোঁ এতিয়া মৰি টাইম ফুৰিবলৈ। এয়া চাব পাৰে আমাৰ চিডনি হোটেলখন পালোঁ আৰু ইপিনে আছে আমাৰ মানে মাছেলিংকা ফেমাছ। তো এতিয়া গৈ আছোঁ চাইকেল আৰু চাব পাৰে আমাৰ মৰ্ণিং টাইম নিয়ৰ পৰিছে মানে আৰু সেই ছোৱালীজনী মোক উঠাই আছে বিৰাট কষ্ট চাব পাৰে ফ্লেছটো আৰু চাব পাৰে কিমান মানে নিয়ৰ পৰি আছে মৰ্ণিং টাইম। তো ভাল লাগে এনেকুৱা এটা পৰিৱেশ। তো আমি সকলোৱে আহিছোঁ। এই আমাৰ চাব পাৰে পুৰা একদম ড্ৰেছ পৰিধান কৰি আহিছে এইজনী ছোৱালীজনী আৰু এইপিনে দুজনী আছে আমাৰ ইয়াৰ। তো আমি মানে এনে ভাবিছোঁ আৰু দুটামান এনে এক্সাৰচাইজ কৰিম বুলি। গুড মৰ্ণিং কোৱা আকৌ তুমি। গুড মৰ্ণিং গুড মৰ্ণিং এই আৰু এই আমি আহি পাইছোঁ আহি পাইছোঁ। এইবিলাক আমি এতিয়া মানে অকণমান দৌৰিম আৰু ফাল্টুকে। তো এনেই আৰু এক্সাৰচাইজ কাৰণে মৰ্ণিং মানে স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইবাবে আৰু দৌৰা তোমালোকে দৌৰা আকৌ মৰ্ণিং। Oh no! Jumping. এতিয়া আমাৰ ভাগৰ লাগিছে তো এই শিলটোতে অকণমান মানে আমি জিৰণি লৈছোঁ। তো মাইনাকেইজনী ইয়াত খেলিব ধৰিছে। তো সেইটো মানে আমাৰ ওচৰৰে হয় এখন স্কুল। তো ইয়ালৈ আমি মানে আজি আহিছোঁ আৰু তেনেকৈ বাৰু কেতিয়াও নদৌৰোঁ। তো সেই আৰু চাব পাৰে পৰিৱেশটো ধুনীয়া মানে গছ গছনিৰে ভৰপূৰ। কিবা গছ কৰিলে এতিয়া লাহেকৈ যামেই আৰু ওচৰৰে স্কুল এখনত আমি মানে এনেই আৰু ৰাতিপুৱা যিহেতুকে মৰ্ণিং তেনেকৈ ফুৰিব লাগে তো ফুৰিবলৈ আহিছোঁ। খুব নিয়ৰ পৰি আছে। তো এতিয়া অলপ মানে কমিল। তো 5টামান বজাত মানে বেছিকৈ পৰিছে 4টামান বজাত। মৰ্ণিং যেতিয়া মানে আমি ফুৰিবলৈ আহোঁ তো তেতিয়া মনটো আমাৰ বহুত মানে ভাল লাগে। মাইণ্ডটো মানে আমাৰ ফ্ৰেছ হৈ থাকে না মৰ্ণিং টাইম বহুত ভাল লাগিছে। তো এনেকৈ মানে মাজে আমি এক্সাৰচাইজ কৰোঁ আৰু মৰ্ণিং আমি এক্সাৰচাইজ কৰিব লাগে হয় নে নহয়। এতিয়া আমাৰ কি হয় মাইণ্ডটো মানে আমাৰ ফ্ৰেছ হয়। তো আমি এতিয়া যামেই আৰু যিহেতুকে আমাৰ এতিয়া পঢ়িব লাগিব হয় নে নহয়। তো তাই পঢ়িব মই পঢ়াব লাগিব। তো সেই আৰু আমাৰ হাতত যিখিনি মানে অলপ টাইম আছে আমি সেইখিনিতে অকণমান এনে প্ৰেক্টিচ কৰিলোঁ। তো তাই মোক চাইকেলত উঠাই আনিছে। তো বহুত কষ্ট হৈছে বেছিজনী আৰু এই দুজনী আমাৰ মানে ৰানিং কৰি আছে আৰু দৌৰি আছে। তো এতিয়া আমি যামেই। তো আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই গাইজ। বাই দিয়া আকৌ তুমি। বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত। দিয়া সঞ্জিতা মাইনা তুমি বাই কোৱা। বাই গাইজ। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। তো আপোনালোকে ভালকৈ থাকিব। তো আজিলৈ বাই এৰিছোঁ।